कितना भी कोशिश कर लो हिला नहीं पाओगे, जितना भी कोशिश कर लो गिरा नहीं पाओगे। হাজাৰ বাধাক নেওচি অৱশেষত এপিএছচিত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে আজমলে। হিন্দীত এষাৰ কথা আছে নহয়, कितना भी कोशिश कर लो हिला नहीं पाओगे, जितना भी कोशिश कर लो गिरा नहीं पाओगे। প্ৰশাসনিক দিশত আজমলৰ জয়যাত্ৰা। আজমল আইএছ একাডেমীৰ পৰা 15গৰাকী শিক্ষাৰ্থীয়ে লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জন কৰে। 80 পাউণ্ডৰ কেক কাটি বিজয়ী উল্লাস আজমল আইএছ একাডেমীৰ। শৈক্ষিক জগতত আজমলৰ জয়যাত্ৰা অব্যাহত আছে। আজমল ছুপাৰৰ পিছত এইবাৰ অসম লোকসেৱা আয়োগত উত্তীৰ্ণ হ'ল আজমল আইএছ একাডেমীৰ শিক্ষাৰ্থীসকল। উৎফুল্লিত হৈ পৰিছে হোজাইবাসীৰ লগতে আজমল পৰিয়াল। আজমল ফৰ এডুকেশ্যন, এডুকেশ্যন ফৰ অল শ্লোগানক সৰুগত কৰি আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে আজমল পৰিয়ালে শৈক্ষিক জগতত এক আলোড়নৰ সৃষ্টি কৰিছে। নিট 2022 বৰ্ষৰ ফলাফলত আজমল ছুপাৰ 40ৰ পৰা 240ৰো অধিক শিক্ষাৰ্থীয়ে চিকিৎসক অভিযন্তা হোৱাৰ সুযোগ লাভ কৰিছিল আৰু এতিয়া অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অভূতপূৰ্ব সফলতা লাভ কৰিলে আজমল আইএছ একাডেমীয়ে। 15গৰাকী শিক্ষাৰ্থীয়ে এপিএছচিত স্থান লাভ কৰে। ক্ৰমে এহছানুল হুছেইন, ক্ৰান্তি দেৱী, নম্ৰতা বৰুৱা, ৰূপাক মজুমদাৰ, ত্ৰিচিধা নাথ, হিতেশ বড়ো, মকিবুল আলী, জুবাইৰ আহমেদ মজুমদাৰ, জিন্তুল শিৱম, আৰশ্বত ৱাছিম আহমেদ, ফিৰদুছৰ ৰহমান, ৰাকেশ কাশ্যপ, আইৰিছ আৰমান আহমেদ, নাইমুদ্দিন গুলাব সাৰোৱাৰ হুছেইন। আজমল আইএছ একাডেমীৰ এই বৃহৎ সফলতাত আজি কেক কাটি বিজয় উৎসৱ পালন কৰে। সংখ্যক ষ্টুডেণ্টে তেওঁলোকে দিল্লীত আমি আগতে পঠাইছিলোঁ 1 বছৰৰ কোচিঙৰ কাৰণে প্ৰতিজন ষ্টুডেণ্টৰ এগেইনষ্টত আমি 3 লাখ টকা তেওঁলোকৰ কোচিং তথা টকা খোৱাৰ কাৰণে কৰিছিলোঁ আৰু ইয়াৰ কিছু ষ্টুডেণ্ট যে আমাৰ ইয়াতে যাতে অসমত আমি মক ইণ্টাৰভিউ কণ্ডাক্ট কৰাইছিলোঁ, তাতে মক ইণ্টাৰভিউৰ কাৰণে তেওঁলোকে প্ৰেক্টিছ আৰু তাতে তেওঁলোকে এপিয়াৰ কৰিছিলে। গতিকে অসম আৰু দিল্লীৰ কোচিঙৰ মানে হেৰিত তেওঁলোকে আজি এই ৰিজাল্টটো পাইছে। দেখা পোৱা যায় বিভিন্ন সময়ত লোকসভা নিৰ্বাচনৰ সময়ত লোকসভাৰ যি ৰিজাল্ট ওলায় এপিএছচি তাত বিভিন্ন সময়ত দেখা পোৱা যায় বহুত দুৰ্নীতি হয়। এইবাৰ আপোনালোকৰ দৃষ্টিভংগীত কেনেকুৱা ধৰণৰ অসম চৰকাৰলৈ কি ক'ব আপুনি? আমি বিশেষকৈ যিটো ৰিজাল্ট যোৱাকালি ওলাইছে, এপিএছচিয়ে যিটো ৰিজাল্ট দিছে তাতে যিসকল কেণ্ডিডেট SCSত বা অন্যান্য এলাইড ছাৰ্ভিচেছত পাইছে, আমি দেখা পোৱাত আমাৰ যিসকল কেণ্ডিডেট তেওঁলোকৰ মানে মেৰিট সম্পৰ্কে আমি যথেষ্ট মানে ভালকৈ জানো আৰু গতিকে আমাৰ গোটেই মেৰিটৰিয়াছ ষ্টুডেণ্টখিনিয়ে এইবাৰ পাইছে আৰু সেইকাৰণে ইমান নিকা ৰিজাল্ট হৈছে বুলি আমি অনুভৱ কৰিছোঁ আৰু সেইকাৰণে অসম চৰকাৰ তথা আমাৰ এপিএছচিক ধন্যবাদ যাছোঁ যে এনেকুৱা নিকা ৰিজাল্ট আহিলে আমাৰ ষ্টুডেণ্টখিনিৰ মাজত এটা আত্মবিশ্বাস হয় আৰু তেওঁলোকে পঢ়া শুনা কৰি পেলাই মেধাৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকে আগবাঢ়ি যোৱাৰ কাৰণে মানে তেওঁলোকৰ এটা আত্মবিশ্বাস জন্মে। আগতে দেখা পাইছিলোঁ বহুতৰ এটা মানে হেৰি হৈ গৈছিলে, মানে বিশেষকৈ আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ আত্মবিশ্বাসটো নাইকিয়া হৈছিলে কাৰণ বহুত দুৰ্নীতিৰ অভিযোগ আছিলে। কিন্তু এইবাৰ যিটো ৰিজাল্ট হৈছে সেইটো সম্পূৰ্ণ নিকা হৈছে বুলি আমি অনুভৱ কৰোঁ আৰু সেইকাৰণে প্ৰতিভাৱান ল'ৰা ছোৱালীবিলাকে এইবাৰ উত্তীৰ্ণ হ'ব পাৰিছে।